তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এইটো মাথন খেলুৱৈসকলৰ বাবে মই এটা সুখবৰ দিবলৈ ওলাইছোঁ। তো এই খেলখন কেতিয়া অনুষ্ঠিত হ'ব, ক'ত অনুষ্ঠিত হ'ব, কিমান প্ৰাইজ মানি আছে, কিমান ফিজ কাটিব লাগিব, তো এই মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চব ডিটেইলছ কৈ আছোঁ। আৰু এই গেমখন অনুষ্ঠিত হ'ব 5 ফেব্ৰুৱাৰীত লক্ষীপুৰত। এই লক্ষীপুৰত 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। চ' মই চব ডিটেইলছ কৈছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। কিছুমানে বহুতে মোৰ নাম্বাৰ খুজি থাকে, মানে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ ইনষ্টাগ্ৰামত গৈ কিনে আপোনালোকে ল'ব পাৰে। হয়তো কিছুমানে নাজানিব পাৰে, তো মই ইয়াতে ধুনীয়াকৈ দি দিছোঁ নাম্বাৰটো। তো ধুনীয়াকৈ আপোনালোকে লৈ কেনে কিবা মানে কুৱেশ্যন নাজানিলে বা কিবা কনফিউজ হৈ থাকিলে সুধিব পাৰে, তো মই ধুনীয়াকৈ দি দিছোঁ। আৰু এই খেলখন অনুষ্ঠিত কৰা হৈছে লক্ষীপুৰ লায়ন্স ক্লাবৰ পৰা। ধুনীয়াকৈ খেলখন অনুষ্ঠিত কৰিছে। আৰু এই টকাকৈ ফিজ কটা হ'ব, ল'ৰা ছোৱালীৰে সমানে কটা হ'ব। আৰু প্ৰাইজসমূহ ধুনীয়াকৈ মই কৈ দিছোঁ। ল'ৰাৰ ফাৰ্ষ্ট প্ৰাইজ হৈছে 30,000, আৰু ছেকেণ্ড প্ৰাইজ হৈছে 20,000, আৰু থাৰ্ড প্ৰাইজ হৈছে 10,000। আৰু ছোৱালীৰো ছেম একেই। আৰু যিসকল পাৰ্টিচিপেট কৰিব সেইসকলৰ বাবে টাইমিং ছেট থাকিব। আৰু 5 ফেব্ৰুৱাৰী এই খেলখন অনুষ্ঠিত হ'ব। আৰু ৰেজিষ্টাৰ্ড লক্ষীপুৰ অল্ড বাছ ষ্টেণ্ড, লক্ষীপুৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু ফিনিচাৰ হ'ব লক্ষীপুৰ ব্লক লাগে ফিনিচাৰ হ'ব। চ' আপোনালোকে আধাৰ কাৰ্ড বা পান কাৰ্ড ফটো 2 কপি লগত লৈ যাব। যদি আপোনালোকে ফটো আধাৰ কাৰ্ড কপি বা লৈ নাযায়, তেতিয়াহ'লে তাতে এণ্ট্ৰি কৰি দিয়া নহ'ব বুলি কৈছে। চ' ধুনীয়াকৈ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন অনলাইন হৈ আছে। তাত ধুনীয়াকৈ আপোনালোকে নিজৰ মোবাইলতে অনলাইন কৰি ল'ব পাৰিব। চ' ভিডিঅ'টো আজি এইখিনি আছিল। ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবই।